এটা ৰাজহুৱা সভা, সেইখন সভাত হাজাৰ হাজাৰ মানুহৰ ভিৰ। এজন ব্যক্তি ভাষণ দি আছে, ফটককৈ ইয়াত শ্বুট কৰে। যেতিয়া শ্বুট কৰে তেতিয়া লগে লগে ব্লাড ওলাই মানুহজনৰ মৃত্যু হৈ যায়। আপোনালোকে আগতে ভিডিঅ'টো চাই লওক, পাছত মই কৈ আছোঁ আপোনালোকক। আৰু ভিডিঅ'টো সৰু ল'ৰা ছোৱালী প্লিজ স্কিপ কৰিব। যদি কোনোবাই ভয় খায় তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰিব পাৰে। ভিডিঅ'টো আগত চাই লওক। অতি ভয়ানক। এখন হয় আমেৰিকাত। এইজন ব্যক্তিৰ নাম হৈছে চাৰ্লি ক্ৰিক। তেখেতক এতিয়ালৈকে মৃত্যুৰ কাৰণটো হয়তো ওলোৱা নাই, কিয় মাৰিছে, কিন্তু শুনামতে এনেকুৱা খবৰ পাই আছোঁ মই যে তেখেত ইজৰাইলক ছাপোৰ্ট কৰিছিলে। মুছলিমৰ বিৰুদ্ধে হয়তো কোনো কথা কৈছিলে, বিশেষকৈ মুছলিমক বেয়া পায়, ইছলামক বেয়া পায়, এণ্ড ইজৰাইলক ছাপোৰ্ট কৰিছিলে। তেনেকুৱা কিছুমান ভাষণত বিতৰ্ক মন্তব্য দিছিলে, তেনেকুৱা শুনি পাইছোঁ। এইটো সঠিক হয়নে নাই নাজানো, কিন্তু শুনি পাইছোঁ এনেকুৱা। এনেকুৱা ভিডিঅ' দেখিলে সঁচাই বহুত ভয় লাগে। আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু চাৰ্লি ক্ৰিকক আপোনালোকে চিনি পায় নেকি, তাৰ বিষয়ে অলপ জনাব।